my YouTube channel. Namaskar, swagatam more aneti blog. Good morning. আজি বহুত ঠাণ্ডা কৰিছে বতৰটো। কালি পা কৰি আছে, কালি পুৰা বৰষুণ দি আছিল আৰু আজি এতিয়া বৰষুণ দিয়া নাই, খালি বতৰটো বহুতেই ঠাণ্ডা। আৰু আজি হৈ গ'ল উৰুকা, মাঘ বিহুৰ উৰুকা আজি। তো বতৰটোৱে জনা কৰিছে, মনটো হেমেকি গৈছে, মানে কি হ'ব নাজানো আৰু। ৰ'দ দিলেই হয়, ৰ'দটো দিব বুলি আশা কৰা নাই, বহুতেই বেয়া বতৰটো। তো চাওঁ কি হয়। আৰু আজি হৈ গ'ল উৰুকা, আৰু উৰুকাৰ ভোজ পুৰা মজা হ'ব। তো ভিডিঅ'টো শেষলৈকে চাই থাকক, কেনেকুৱা কি হয়, কি কৰোঁ কি নকৰোঁ, গোটেই ভিডিঅ'টো চাব শেষলৈকে। তো বলক আজি ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিওঁ। বতৰটো বহুত সেমেকা, এয়া পুৰা ডাৱৰীয়া হৈ আছে বতৰটো, কি হ'ব নাজানো আৰু, ৰ'দটো দিলেই হয়। আজি মাঘ বিহু উৰুকা, আৰু আজি ব্লগটো চাহৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। এতিয়া ৰেডি হৈ গ'লো আৰু এতিয়া যাব লৈছোঁ বজাৰ কৰিবলৈ ৰাতি ভোজৰ কাৰণে। তো এতিয়া আৰু মই ঘৰত নাই, মোৰ বেচেনজনী ঘৰত আছোঁ, তাই এতিয়া ইয়াতে খাম মাঘ বিহু উৰুকাৰ ভোজ। তো আমি ওলাইছোঁ এয়া, তো আমি চব যাওঁ এতিয়া বজাৰ কৰিবৰ কাৰণে। তো দেখাই আছোঁ আপোনালোকে, চাই থাকক ভিডিঅ'টো শেষলৈকে। বিহুৰ কাৰণে পিঠা খুন্দি আছোঁ, আৰু অলপ পিছত পিঠা বনাম বিহুৰ কাৰণে। চাই থাকক। আজি উৰুকা ভোজৰ আয়োজন লাহেকৈ ষ্টাৰ্ট দিছোঁ আৰু। এয়া আমাৰ সৰু সুৰা ভেলাঘৰ এটা ঘৰতে মানে আয়োজন কৰিছোঁ, যিমানখিনি পাৰোঁ আৰু কৰিছোঁ গোটেই ঘৰখিনিয়ে মিলি পিনে। তো এইটো আমাৰ সৰু ভেলাঘৰ এটা বনাইছোঁ, এইটো চব। আৰু এয়া জুই ধৰি আছোঁ, জুই ধৰা হৈছে। এতিয়া ৰেডি হৈ গ'ল, এতিয়া পুৰি আছোঁ মাংস, দেখাইছোঁ মাংস পুৰি আছোঁ, সেয়া মাংস পুৰি আছোঁ। মাংসটো পুৰা খাম, পুৰি আছোঁ মজাছে। পুৰি খোৱাৰ পিছত দেখাই আছোঁ, চাই থাকিব ভিডিঅ'টো শেষলৈকে। এতিয়া খাই লওঁ চাহ একাপ কাপ, পুৰা দেখিছে। চাহটো খাই লওঁ, তাৰপিছত লাহে লাহে খাই গৈ থাকিম। টেষ্টি টেষ্টি খানা বনাই গৈ আছে, আৰু আমিও খাই খাই গৈ থাকিম। মাংস পুৰি হৈ গ'ল, এতিয়া আমি খাম। এয়া পুৰা টেষ্টি টেষ্টি পৰ্ক এণ্ড চিকেন পুৰা খাম মজাছে। খানা খোৱা হৈ গ'ল, আৰু এতিয়া পুৰা নাচি আছোঁ, পুৰা মস্তি কৰি আছোঁ। পুৰা মাঘ বিহু এনজয়
সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বিহুটো সকলোৰে ভালে কুশলে যাওক। কালি ভোজ খাই ভেলাঘৰ ৰখিছিলোঁ আৰু ভেলাঘৰ ৰখিলোঁ বহুত দেৰি হৈ গ'ল আৰু ৰাতিপুৱা সাৰ নাপালোঁ। মেজি জ্বলাই খতম। মেজি জ্বলাই শেষ হ'ল। তাৰপিছত আহি পিনে মেজি অলপ জুই শেষ ল'বলৈ আধা মেজিত চাহ খাই আছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈও মই নতুন নতুন ভিডিঅ' আনি থাকিবলৈ চাম। ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব।